हेलो बंधुসকল আপোনালোকে চাই আছে মোৰ চেনেল মিষ্টাৰ ট্ৰেভেলাৰ মোৰ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ পুনৰ এবাৰ তো আজি এটা ব্লগিং কৰিব গৈ আছোঁ তো চাই থাকক মোৰ ব্লগিংটো আপোনালোকে ভাল পাব তো ধুনীয়া মানে কিছুমান বস্তু দেখুৱাম আপোনালোকক মানে মোৰ ব্লগিংটো তো চাই থাকক তো বলক আৰম্ভ কৰোঁ তো বন্ধুসকল চাব পাৰে কি ধুনীয়া ভিউ এটা মানে কি ধুনীয়া কি ক'ম আপোনালোকক তো এইবিলাক চাব পাৰে পুখুৰীৰ পাৰ খুব ধুনীয়া ভিউ আৰু মানে এইটো ভিউটো হ'ল আমাৰ কলেজৰে হয় তো এইবিলাক ধুনীয়াকৈ মানে ইয়াত চেয়াৰবিলাক মানে বনাই থৈছে তো মই ইয়াত বহি আছোঁ চাব পাৰে তো ধুনীয়াকৈ ইয়াত বনাই থৈছে তো ভাল লাগিছে মানে বহুত ধুনীয়াকৈ বনাই থৈছে তো ইয়াতে সেইটো এটা মানে হাঁহৰ গঁৰাল আছে তাত তো এইটো চাব পাৰে মানে পানীৰ ওপৰত বনাই থৈ দিছে খুব ধুনীয়াকৈ মানে ভাল লাগিছে আৰু মানে বহি ভাল লাগিছে ঠাইখিনিত তো এইবিলাক গছ আছে ডাঙৰ ডাঙৰ তো গছবিলাকত কালাৰ কৰি থৈ দিছে মানে এইটো হ'ল এক্সিট গেট তো এইটো এণ্ট্ৰি গেট তো ধুনীয়াকৈ থৈ দিছে আৰু এইবিলাক তো ভাল লাগিছে মই ইয়াত বহি আছোঁ তো চাওকচোন ক'ত বহি আছোঁ চাব পাৰে এই ধুনীয়া মানে চেয়াৰবিলাকত এইখিনি ঠাইত বহি আছোঁ ধুনীয়া ঠাইখিনিত তো ভাল লাগিছে অকলে বহি আছোঁ খালৰ ওচৰত মানে পুখুৰীটোৰ ওচৰত বহি আছোঁ ইয়াত তো মজা লাগিছে আৰু আহিছে মানে কলেজৰ পোহনীয়া হাঁহবিলাক তো আছে এইবিলাক গা ধুই আছে হাঁহবিলাকে মানে নিজৰ ঘৰৰ পৰা মানে গঁৰালটোৰ পৰা ওলাই আহি ইয়াত মানে আহিছে চাব পাৰে গৈ আছোঁ ফুচকা খাব তো দেখক আপোনালোকক ফুচকাটো খাই কেনেকুৱা লাগে আমাৰ কলেজৰ ফুচকা তো চাই থাকক তো খুব ধুনীয়াকৈ মানে এতিয়া ফুচকাবিলাক মানে বনাই আছে তো বনোৱাৰ আগতে চাওক এইটো এটা আছে মানে দাদাই ইয়াতো বনায় আৰু মই আজি ইয়াত খাম আৰু তাতো খাওঁ ইয়াতো খাওঁ তো ইয়াত বনাই আছে তো এতিয়া খাম তো এতিয়া প্লেট ল'লোঁ তো প্লেট লৈ পেলাই খাম আপোনালোকক দেখাই আছোঁ তো চাওক হাতত মানে ধুনীয়াকৈ মানে গ্লাছ পিন্ধিছে তো এতিয়া তো চাওক ইয়াত এনেকৈ থৈ পেলাই খাই আছোঁ মানে জাষ্ট কেণ্টিনৰ পৰা আহিলোঁ কেণ্টিনৰ পৰা আহি এতিয়া মানে এইবিলাক আনিছোঁ তো এইবিলাক খাই আছোঁ মানে ফুচকা খাই আহিলোঁ তো এতিয়া এই ধুনীয়া পৰিৱেশৰ মাজত পৰিৱেশৰ সুবাস লৈ ইয়াত মানে খাই আছোঁ আৰু মোৰ ওচৰতে আছে এইবিলাক হালধীয়া বাঁহ তো হালধীয়া বাঁহ প্ৰায় দেখা নাপায় বাৰু কিন্তু এইবিলাক মানে ভাল লাগে আৰু দেখাতো সেইবাবে এইবিলাক মানে ৰুৱে আৰু তো চাব পাৰে সকলো হালধীয়া বাঁহ সেউজীয়া বাঁহ নাই মানে চব হালধীয়া খাই আছোঁ বন্ধুসকল তো আপোনালোকেও যদি খাব পাৰিলে মোৰ লগত ন ভাল লাগিলে এতিয়া খোৱা হ'ল আৰু এইবিলাক মই এতিয়া মানে বেগত ভৰাই থৈ দিম কিয়নো আমাৰ কলেজখন যিহেতু ইমান মানে চাফ চিকুণতাতে ভৰা তো এইবিলাক যদি কলেজত পেলাওঁ তো কলেজখন লেতেৰা হ'ব আমাৰ তো এতিয়া এইবিলাক বেগত থৈ দিম তো বাহিৰত নালাগে ডাষ্টবিনত পেলাম চাব পাৰে এই আমাৰ কলেজৰ জালুকবাৰী মানে আমাৰ কলেজৰ হয় গুৱাহাটী জালুকবাৰী নহয় বাৰু আমাৰ কলেজৰ জালুকবাৰী তো জালুকবাৰী বুলি কিয় কয় তো আপোনালোকক আগৰ ভিডিঅ'ত কৈছোঁ বাৰু তো চাৰোটা ছাইডত মানে 4টা ৰাস্তা আছে মানে চাৰিওফালে যাব পৰা তো সেইবাবে তো ভাল লাগিছে এইখন গাৰ্ডেন টাইপ অকণমান তো চাব পাৰে খুবেই ধুনীয়া ইয়াত অমিতাও লাগি আছে ডাঙৰ হোৱা নাই বাৰু সৰু আছে এতিয়া তো এইবিলাক ফুল আছে চাইডে গছবিলাকত মানে কি ধুনীয়াকৈ লিখা আছে কিতাপ নোহোৱা জাতিক গামোচাই বচাব নোৱাৰে তো খুব ধুনীয়াকৈ এইবিলাক মানে মহান মানে কথাবিলাক লিখা আছে তো চাওক আপোনালোকে তো আৰু এটা বস্তু ভাল লাগে এইবিলাক গছবিলাকৰ মানে নাম থাকে চাওকচোন এনেকুৱা বুক থাকে গছবিলাকৰ আগত খুব ধুনীয়াকৈ নামবিলাক গছবিলাকৰ মানে স্থানীয় নামো থাকে আৰু চাইণ্টিফিক নামো থাকে তো সকলোবিলাক থাকে ইয়াত তো চাব পাৰে এজোপা গছৰ নাম ইয়াত লিখা আছে তো এইবিলাক চাব পাৰে বহুতো আছে এইবিলাক এনেকুৱা মানে যিমান গছ আছে তো প্ৰত্যেকডাল গছৰ আগত এনেকুৱা চাইনবোৰ্ড আছে আৰু ইয়াত কি ধুনীয়াকৈ এইবিলাক লিখা আছে আপোনালোকে বাৰু দেখা পাইছে নাই গম নাপাওঁ তো ইয়াত মানে বাঁহী আছে গগনা মানে লিখা আছে বাঁহীটো বাৰু অৰিজিনেল হয় গগনাটো বাৰু আঁকিছে থাকে তো এইবিলাক চাওক ধুনীয়াকৈ লিখা আছে মেগাজিনত তো ভাল লাগিছে এইবিলাক চাই তো এইবিলাক মানে 2021-22 হয় তো আৰু ইয়াতো আছে এইবিলাক খুব ধুনীয়াকৈ বইজ কমন ৰুম মই য'ত আছোঁ আৰু ভিডিঅ'টো আৰম্ভণিটো ইয়াৰ পৰাই কৰিছোঁ আজি তো চাওক কি ধুনীয়াকৈ মানে ছবিখন মানে অংকন কৰিছে মানে আঁকিছে খুব ধুনীয়া তো চাব পাৰে
মানে কিবা এটা মানে ভাল লাগি যায় ছবিখন চাই মানে বহুতকেইখন ছবি আছে তো এইখন ছবি অংকন কৰিছে কুলদীপ ডেকা নামৰ মানে আমাৰে কলেজৰ হয় এইবিলাক ষ্টুডেণ্ট তো চাব পাৰে নেক্সট এইখন তো খুবেই ধুনীয়া লাগিছে মানে গড় আছে এশিঙীয়া গড় আৰু কামাখ্যা মন্দিৰ আছে কামাখ্যা মন্দিৰৰ মানে অকণমান অংকন কৰিছে তো গামোচা আছে আৰু জাপিটো মানে আঁকিবলৈ চেষ্টা কৰিছে তো ভাল হৈছে খুব ধুনীয়া তো চাব পাৰে আৰু এইটো আঁকিছে মানে বিদিশা শৰ্মাই আঁকিছে তো 2021তে মানে আঁকা এইটো ভাল লাগিছে তো নেক্সট আছে এইটো মানে তো চাব পাৰে এইটো তো আপোনালোকে মানে ভাবকচোন কি মানে কিহৰ ছবি এইটো তো এইটো আঁকিছে মিন্ময় বড়ো মানে 2021তে আঁকিছে 9/7/2021 তো যদি সেই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব তো ধন্যবাদ আজিলৈ বাই বাই লগ পাই আছোঁ নেক্সট ভিডিঅ' তো চাই থাকিব মোৰ চেনেলটো